बरपेटा जिल्लानि गबर्दनायाव जोलुर गेलेनाय बादायलायनाय हाबाफारि बरपेटा जिल्लानि गबर्दनायाव गबर्दना आन्चलिक स्पर्ट्स मेनेजमेन्ट कमिटिनि बानजायनायाव गबर्दना काली मन्दिर गेलेग्रा फोथाराव जोलुर गेलेनाय बादायलायनाय हाबाफारिया थांनाय 5 सेप्तेम्बरनिफ्राय सोलिदोंमोन। बे जोलुर गेलेनाय बादायलायनायनि दिनै फाइनाल एबा जोबथा सान। दिनैनि बे जोबथा जोलुर गेलेनाय बादायलायनाया बासबारि फातेमाबाद मुन्डा स्पर्ट्स क्लाब एफसी आरो सौरागुरिनि जाखांफु एफसी बे मोननै हान्जानि गेजेराव जायो। दिनैनि बे जोबथा जोलुर गेलेनाय बादायलायनायाव गाहाय आलासि महरै बाहागो लानानै गेलेग्रा फोथारनि गाहाय लांगोनाखौ बेखेवनानै होयो 40 नं सरबक समष्टि एमएलए मनोरन्जन तालुकदार लोगोसे गबर्दना आन्चलिक स्पर्ट्स मेनेजमेन्ट कमिटिनि आफादगिरि मणिकान्त गयारीजों लोगोसे नेहाथारि पंकज वारी आरो गोबां मेलेमजिबिफोरा बाहागो लादों। दिनैनि जोबथा जोलुर गेलेनाय बादायलायनायाव बान्था महरै दं सेथि बान्था महरै होनाय जादों ट्रफिजों लोगोसे 15,000 रां, नैथि बान्था महरै ट्रफिजों लोगोसे 10,000 रां लोगोसे बासबारि फातेमाबाद मुन्डा स्पर्ट्स क्लाब एफसीआ सौरागुरिनि जाखांफु एफसीखौ 2 गलाव फेजेननानै देरहासार जायो। निश्चय লগত যুক্ত মানুহ আৰু ইয়াতে গবৰ্দনা স্পৰ্টছ মেনেজমেণ্টৰ পক্ষৰ পৰা এখন টুৰ্ণামেণ্ট সংগঠিত কৰিছে। তাৰে আজি ফাইনেল খেল লোকেল টিম দুটাই খেলি আছে আৰু লোকেল টিম দুটাই যেতিয়া খেলিছে আমি দেখিছোঁ লোকেল প্লেয়াৰ কেইবাজনো খুব ভাল প্লেয়াৰ এতিয়া ফিল্ডত নামিছে। এইটো আমি আশান্বিত আৰু মই বিধায়ক হিচাপে এই খেলপথাৰখন উন্নত কৰাৰ কাৰণে মই 2টা আঁচনিত স্কিম অন্তৰ্ভুক্ত কৰি থৈছোঁ। যিটো আঁচনিতে প্ৰথমতে আহে তাতে আমি ফিল্ডখন উন্নত কৰাৰ কাৰণে আমাৰ পৰিকল্পনা আছে আৰু ফিল্ডখন উন্নত কৰি ল'লে বাউণ্ডাৰীসহ তেতিয়াহ'লে স্বাভাৱিকতে এইটো অঞ্চলৰ খেলৰ উন্নয়নৰ ক্ষেত্ৰত এই খেলপথাৰখনে এক বিশেষ ভূমিকা পালন কৰিব পাৰিব। ষ্টেডিয়ামৰ কথাটো মই কৈছোঁ, ষ্টেডিয়ামখন ইয়াতেই হ'ব। মোৰ উত্তৰ অঞ্চলত কেইবাখনো ষ্টেডিয়াম হ'ব লগা আছে। এতিয়া বাগান অঞ্চলত এখন ষ্টেডিয়াম হ'ব পাৰে, তাত মাটিও আছে। ঠিক তেনেকৈ ভোকামাৰীত এখন ষ্টেডিয়াম হ'ব পাৰে। গবৰ্দনাৰ এই ষ্টেডিয়ামখন হ'বই আৰু আমাৰ বাজেগাঁৱতো এখন ষ্টেডিয়ামৰ কাৰণে মাটি সংৰক্ষিত আছে। এই ঠিক তেনেকৈ আমাৰ গাইবান্ধাত তাত এখন ষ্টেডিয়াম আছে, যদিও তাৰ ৱাল ভাঙি গৈছে। এই ষ্টেডিয়ামখন উন্নত কৰাৰ প্ৰশ্ন আছে। এইটো বছৰতে মই চেষ্টা কৰিম যাতে গবৰ্দনাৰ এই ষ্টেডিয়ামখন এইবাৰ কৰিব পৰা যায়। এতিয়া PMJVKত মই প্ৰস্তাৱটো ৰাখিছোঁ, অন্তৰ্ভুক্ত কৰিছোঁ। এতিয়া DC লেভেলত মিটিং এখন হ'ব। মিটিং এখনত মই নিশ্চিতভাৱে এইখন PMJVKত যদি হয় তেতিয়াহ'লে আমি অলপ বেছি পইচা পাম। প্ৰথম অৱস্থাত MNREGAত আমি চেষ্টা কৰিছিলোঁ এখন গ্ৰীণ ষ্টেডিয়াম কৰা, কিন্তু মই দেখিছোঁ গ্ৰীণ ষ্টেডিয়ামৰ কাৰণে ইমান মাটি বেছি নাই ইয়াতে। মানে তাত গেলাৰী নকৰি পেলাই মাটিৰে গেলাৰী কৰা, যিটো আমাৰ যোৰহাটত আছে, আৰু গোটেইখিনি সেউজীয়া কৰি ৰখা। কিন্তু আমাৰ দক্ষিণে উত্তৰে মাটি কম আছে। ফিল্ডখনৰ লেংথটো মেইনটেইন কৰিব লাগিব, তেতিয়া গ্ৰীণ গেলাৰী কৰাটো অলপ অসুবিধা আছে। এতিয়া আমি স্বাভাৱিকতে বাউণ্ডাৰী ৱাল দি পেলাই ফিল্ডখন উন্নত কৰাৰ মাজেদি এটা পেভিলিয়ন কৰি পেলাই মিনি ষ্টেডিয়ামলৈকে ইয়াক ৰূপান্তৰিত কৰিব লাগিব। 5 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। 5 তাৰিখৰ পৰা আৰম্ভ কৰি আমি গবৰ্দনা ফুটবল মেনেজমেণ্ট কমিটিৰ দ্বাৰা আমি এই ফুটবল প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। আমাৰ 22টা খেল আছিলে। 22টাৰ ভিতৰত আজি চূড়ান্ত হ'ল। বাজবাৰী, বাগান, মানাছ, বিৰছা মুণ্ডা আৰু লগতে আমাৰ এই সৌৰাগুৰি এফচি। আমি এই ফিল্ডত আমি এটা বহুত ডাঙৰকৈ এটা চিন্তা কৰিছিলোঁ। সেই চিন্তাটো হ'ল আমাৰ ৰেল লাইনৰ উত্তৰে আমাৰ কোনো এজন মানে খেলুৱৈ আজিলৈকে ওলোৱা নাই, ভাল খেলুৱৈ ওলোৱাৰ বাবে আমি সেই উত্তৰ অঞ্চলত আমি এই গবৰ্দনা আঞ্চলিক ক্ৰীড়া মেনেজমেণ্ট কমিটিয়ে আমি এই খেলখন আৰম্ভ কৰি ভৱিষ্যতে আমাৰ এই উত্তৰ অঞ্চলৰ ল'ৰাবিলাকে যাতে খেলুৱৈসকলে ভাল সুযোগ পায় ভৱিষ্যতত, আৰু তেওঁলোকৰ ভৱিষ্যত কামনা আমি কৰিছোঁ। আজি ফাইনেল খেলৰ গেষ্ট আমাৰ আছে 40 নং সৰ্বক সমষ্টিৰ বিধায়ক মহোদয়। তো বিধায়ক মহোদয় আহিছে। এতিয়া বিধায়ক মহোদয় কি এতিয়া আপোনালোকক ক'ব সেইটো মই ক'ব নোৱাৰোঁ। তো কি কৈছে, আৰু তেওঁ আমাক আগতীয়াকৈ জনাইছে আমাৰ এইখন ফিল্ডটো মিনি ষ্টেডিয়াম কৰাৰ বাবে আমাক আশা এটা দিছে। আমিও আশা কৰিছোঁ আমাৰ কেইদিন পিছতে কিজানি এই বছৰৰ ভিতৰতে কিজানি আমাৰ আধাৰশিলা স্থাপন কৰি পেলাই ফিল্ডখন पूर्णांग रूपे होबो बोली आमी आशा करिछु। बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां।
क'क्राझार जिडी रड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया। खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।